পকা ধানৰ মাজৰ পৰা আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ আহক। অকলে অহা নাই, আজি আছে লগত। কি সুন্দৰ পৰিৱেশ চাওকচোন, পকা ধানৰ মাজে মাজে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আজি আমি সন্ধিয়াটো উপভোগ কৰি আছোঁ। ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাওঁ। মোৰ ঘৰৰ সন্মুখৰ এখন ধুনীয়া পথাৰ, হালধীয়া ধানেৰে ভৰপূৰ এখন পথাৰ। মই আছোঁ, লগত মোৰ শ্ৰীমতী আছে আৰু এটা অকণমানি ল'ৰা। আমাৰ মাজত জইন হৈছে চাৰ্লি। ই বৰ ধুনীয়া, অঁ চাৰ্লি বৰ ধুনীয়া ডান্সাৰ। এটা ডান্স টিপছ আপোনালোকক পথাৰৰ মাজত কৰি দেখুৱাই দিব, চাই থাকক। চাৰ্লি এটা সুন্দৰ, আপোনালোকে চাই লওক কি কৰিব খুজিছে। ষ্টাৰ্ট। ৰিটাৰ্ণ আকৌ এবাৰ। মজা হৈ গ'ল। ইয়ে ৰাম, সুন্দৰ সুন্দৰ সুন্দৰ, মজা মজা। চালি ভাল নামটো কৈ দিয়া। My name is Abhigyan Saikia. কোন ক্লাছত পঢ়ি আছ? মই ক্লাছ 5. I'm class 5. আগলৈ ইয়াতকৈ ভাল কৰিব পাৰিবানে? পাৰিব লাগিব হয়নে? মোৰ চেনেলটোৰ নামটো কি? GT যতে ততে সাবস্ক্ৰাইব কৰি দিব। সকলোৱে সাবস্ক্ৰাইব কৰিব। আৰু লাইক, কমেন্ট আৰু শ্বেয়াৰ। মজা কৰিব দেই। কি কোৱা? চেনেলটো কি কৰিবলৈ কোৱা? আৰু মই ক'ম ছাবস্ক্ৰাইব নকৰিলেও নাই, ভাল পালে কৰিব, নকৰিব, কিন্তু মাষ্ট এবাৰ ভিডিঅ'বোৰ চাব। আমাৰ গাঁৱৰ পথাৰৰ পৰিৱেশ দেখাবৰ কাৰণে আজি শ্ৰীমতীক লগত লৈ আহিছোঁ। দেখুৱাই দিছোঁ অলপ, মানে শ্ৰীমতীৰ ঘৰৰ পিনেতো গোটেই পথাৰে পথাৰে খেতিয়ে খেতি। আমাৰ এই আগতে এনেকৈ একদম কম খেতি নাই, কাৰণ জেৰেঙা পথাৰ আপোনালোকে শুনিছে। অতি শীঘ্ৰে জেৰেঙা পথাৰৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ, আপোনালোকে চাই থাকিব। নেক্সট উইক আমি যাম জয়মতীক, য'ত শাস্তি দিয়া হৈছিলে গদা পানীৰ কাৰণে, তালৈ অতি শীঘ্ৰে গৈ আছোঁ। কিন্তু তাৰ আগতে ঘৰৰ ওচৰৰে সৰু পথাৰখনতে এটা ডেমো কৰি লৈছোঁ শ্ৰীমতীৰ লগত। একদম গহীনকৈ আছে, ফূৰ্তি ফাৰ্তা নাই আৰু আজিকালি, মানে কি হৈছে নাজানো। আজি আচলতে পথাৰলৈ আহিছিলোঁ। আপোনালোক সকলোৱে দেখিছিলে মই নতুনকৈ দুজনী ছাগলী আনিছিলোঁ উন্নত জাতৰ, তাহাঁতক নিবলৈহে আনিছিলোঁ। এইজনী, ইয়াৰ নাম জোনালী, উন্নত জাতৰ ছাগলী। ট্ৰাই কৰি চাইছোঁ, কাৰণ ফাৰ্মিং কৰিব লাগে। তাৰপিছতে সেইপিনে তৰালি আছে, তৰালিকো দেখুৱাই দিছোঁ আহক। এইজনী আমাৰ তৰালি। তৰালি ঘৰলৈ যাব লাগে, উৎপাত মানে এটা। এইটো সময়ত একদম ঘৰলৈ যায়, ঘাঁহ খাই পেলাই একদম পেট টিপটপ হৈ আছে। মই আপোনালোককো ক'ম, যাৰ যাৰ ইণ্টাৰেষ্ট আছে আপোনালোকে মানে হাঁহ, কুকুৰা, ছাগলী আদি ফাৰ্ম কৰক। কাৰণ এতিয়া বৰ্তমান যিটো সমস্যা চলি আছে, ভয়াৱহ নিবনুৱা সমস্যাৰ পৰা অকণমান হ'লেও পৰিত্ৰাণ পাব পাৰিব। মই চেষ্টা কৰি আছোঁ। গোটেই ভিডিঅ'টো মোৰ ফাৰ্মিংখনৰ এদিন কৰি দেখুৱাম। এনেকুৱা উন্নত জাতৰ ছাগলী পুহিব, কাৰণ এই সৰু সৰু ছাগলীবোৰ আপোনালোকে পিছত মাৰ্কেটিং কৰিবলৈও বেয়া। ইমান কষ্ট কৰি পোহাৰ পিছত মানে 1000-2000 টকাত বিকিবলগীয়া হয়। কিন্তু সিহঁতৰ গ্ৰ'থবোৰ দেখিছে নহয়, যথেষ্ট ডাঙৰ। গতিকে এনেকুৱা উন্নত জাতৰ ছাগলী পালন কৰিব, নিশ্চয় সফলতা লাভ কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। GT য'তে ত'তে মজিয়াৰ পৰা আজি মই অৰূপ দত্তই বিদায় লৈছোঁ। বাই বাই।